हेलो स्टूडेंट যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে ফৰ্ম ফিল আপ নোটিছ। আজিৰ এইটো ভিডিঅ'ত ডিসকাস কৰিম ফৰ্ম ফিল আপৰ লাষ্ট ডেট কিমান তাৰিখ, ফিজ কিমান দিব লাগিব। আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয়, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। তোমালোকে চোৱা ফৰ্মখন আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা দিয়া হৈছে। এক নম্বৰত চোৱা অনলাইন ফৰ্ম ফিল আপ। ফৰ্ম ফিল আপখন আৰম্ভ হৈছে 1 ছেপ্টেম্বৰ 2025 টু 4 অক্টোবৰ 2025। 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 4 অক্টোবৰলৈকে। 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰৰ ভিতৰত তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবে। তোমালোকে 2 নম্বৰত দেখিবলৈ পাইছা লাষ্ট ডেট অফ অনলাইন পেমেন্ট চালান জেনাৰেশ্যন 10 অক্টোবৰ 2025। ইয়াত কোৱা হৈছে তোমালোকৰ ফৰ্ম ফিল আপৰ পইচাটো 10 অক্টোবৰৰ ভিতৰতে পেমেন্ট কৰিব লাগিব। 3 নম্বৰটো চোৱা লাষ্ট ডেট অফ চালান পেমেন্ট এট দ্য SBI বেংক 15 অক্টোবৰ 2025। কোনোবা ষ্টুডেণ্টে যদি ফৰ্ম ফিল আপৰ পইচাটো SBI বেংকৰ জৰিয়তে পেমেন্ট কৰিব বিচাৰে তেনেহলে তোমালোকৰ 15 অক্টোবৰৰ ভিতৰতে দিব লাগিব। 4 নম্বৰত তোমালোকে দেখিবলৈ পাইছে অনলাইন চেক লিষ্ট কাৰেকশ্যন আপ টু 20 অক্টোবৰ 2025। তোমালোকৰ যদি ফৰ্ম ফিল আপ কৰাৰ পাছত যদি কিবা ভুল হয় তেতিয়া যদি তোমালোকে শুদ্ধ বা কাৰেকশ্যন কৰিব বিচৰা তেতিয়া তোমালোকে 20 অক্টোবৰৰ ভিতৰত কৰিব পাৰিবা, তাৰ পিছত কিন্তু নোৱাৰিবা। এতিয়া তোমালোকক কম ফিজ কিমান দিব লাগিব। তোমালোকে ইয়াত 1 নম্বৰত দেখিবলৈ পাইছে এক্সামিনেশ্যন ফি। তো তোমালোকৰ এক্সামিনেশ্যন ফি থাকিব 800 रुपीस। তাৰ পাছত প্ৰেক্টিকেল এক্সামিনেশ্যন ফি থাকিব অনলি 50 रुपीस। 3 নম্বৰত সেন্টাৰ ফি থাকিব 350 रुपीस। টোটেল তোমালোকৰ 1200 रुपीस দিব লাগিব। তাৰ পাছত ইম্পৰ্টেন্ট টপিক এটা চোৱা এজ পাৰ দা ইনষ্ট্ৰাকশন অফ দা গভৰ্নমেন্ট অফ আসাম ভিট নটিফিকেশন নং। তাৰ পিছত নম্বৰ এটা দিয়া আছে ডেট 7/11/2022 দা পেমেন্টস অফ ফি ইজ এক্সেমটেড ফৰ দা ক্যান্ডিডেটস অফ গভর্নমেন্ট provincialist and recognized venture school whose parental annual income from all sources in 2 lakhs or below। যদি কোনোবা ষ্টুডেন্টে গভর্নমেন্ট স্কুলত পঢ়ে বা provincialist recognized হয় আৰু যদি তোমালোকৰ পেৰেন্টছৰ ইনকাম বছৰত 2 লাখতকৈ কম থাকে তেনেহলে কিন্তু তোমালোকৰ এক্সাম ফিজ দিব নালাগে। অকল তোমালোকৰ স্কুলত এটা এপ্লিকেশন দিব লাগিব আৰু এটা ইনকাম সাৰ্টিফিকেট দিব লাগিব। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা।